আজোৱা ফোন কৰা কা So guys, তা আজি ভন্টিক ছুটি দিব আমি গম পোৱা নাছিলো সাডেনলি ফোন কৰিলে ভন্টিক ছুটি দিব বুলি তো ভাবিলো একেবাৰে ফ্ৰেছ হৈ ইমান খৰধৰকে ওলাইছো ইমান খৰধৰ মানে কি কম আৰু তো খাটো লাগে এক্সিডেন্ট হৈ যাব রে গুডু হয় থাকে গাড়ী ঘুমাৰে হা ঘুমাৰে গাড়ী কিমান খৰধৰ ওলাইছো কইয়া বহুত খৰধৰ মানে শার্টটো খলা বনা বলছ মানে ইমানেই মানে খৰধৰ কৰিলো কেনেকে ওলাম আৰু ভাত খোৱাও মানে তেনেকে নাকে মুখে ভাত ভৰালো আৰু আহিলো আৰু আজি আমাৰ বহুত বেয়া লাগিব আজি ঘৰ খালি ভন্টিহঁত যাবগে মই গৈছো বুলি মোৰ অকণ বেয়া ফিলটো অলপো নাই অহা কাৰণ ভন্টি যেতিয়া মই ঘৰৰ পৰা ইয়াতে আহিম তেতিয়া মোক বহুত বেয়া লাগিব আৰু দুজনী মা একেলগে আছিলে ন আমি ইয়ালে আহি পাই গলো এতিয়া গোটেইবোৰ বস্তু আগপিনে ওলোৱা আছিলে মিষ্টাৰে সেইখিনি ভৰাই আছে তো ভাবিলো ভিডিঅ' আপোনালোকক কেতিয়ালৈকে মই স্বাগতমটো জনোৱা নাই জনালেও তাকে হে গাইজ আসসালামু আলাইকুম নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আপোনালোকৰ সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে মোৰ পিছে আপোনালোকৰ দুৱাত ভালেই এতিয়া মোৰো ভাল আমাৰ ভণ্টিৰো ভাল আৰু আমাৰ মাইনাজনীৰো ভালেই তো এতিয়া আপোনালোকে ঢেৰ নাম কমেণ্ট কৰি আছিলে তো তাৰ পৰা ধুনীয়া নাম এটা কোনে কৈছিলে সেইটোৱে পাহৰি থাকিলোঁ নহয় ধুনীয়া নাম এটা বাছি লৈছোঁ এতিয়ালৈকে দিয়া হোৱা নাই ভালদৰে কি ৰাখিছোঁ কি কথা এইটো আপোনালোকক নেক্সট ভিডিঅ'ত আপোনালোকে গম পাই থাকিব এতিয়া ইমানবোৰ বস্তু ন এতিয়া এইডোখৰত গাড়ী ৰখাবলৈ প্ৰব্লেম হয় যিহেতু এম্বুলেঞ্চ অহা যোৱা কৰি থাকে তো সেইটো কাৰণে মানে যধে মধে বস্তুবোৰ থোৱা হৈছে যেতিয়া অলপ দূৰ নি গোটেইবোৰ বস্তু ঠিক ঠাক কৰি তাৰপাছত ইয়াত মাহঁত উঠিব তো সেয়ে মিষ্টাৰে গোটেইবোৰ বস্তু ছেটিং কৰি আছে আৰু এয়া বৰমাহঁত আহি আছে ভণ্টিকো মা ধৰি লৈ আনিছে তো এতিয়া চাই থাকিব ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ যিহেতু আশা কৰিছোঁ আপোনালোক চাই ভালে পাব আৰু ঘৰত গৈ আব্বাৰ ভাইটি আৰু ওচৰ পাজৰৰ মানুহৰ ৰিয়েকশ্যন আপোনালোকক দেখুৱাম সেইটো চাবলৈ একেবাৰে নাপাহৰিব ঠিক আছে এতিয়া আমি গৈ লওঁ ঘৰলৈ আছে ডিকিটো চব বস্তু উঠোৱা হ'ল ডিকিত ঢেৰ বস্তু আছে ভৰ্তি ওপৰলৈকে দিয়ক কোনফালে এইফালে পাই গলো আমি মৰাণ বেটিয়ে পাই গ'ল নানা ঘৰ পালে নানী ঘৰ নাই মোৰ এইফালে বাপেক বনি গ'ল নতুন বাপেক বনি কেনেকুৱা লাগিছে মজা লাগিছে মাকে এতিয়া লেবেজান হৈ আছে মাক অলপ পাছত দিম ঘৰত গৈ ফ্ৰেছ হয় জেঠাই নহয় দেই মই মাহী মোৰ খুচিৰ ঠিকনা নাই আপুনি দাদী হৈ কেনেকুৱা লাগিছে সেইটো কওক হে ডাবুল নেকি মানে পৰিয়ালত এজনীয়ে ছোৱালী ন তেনেহ'লে ভাবক কোনটো লেভেলৰ ওপৰত থাকিব মানে বেটি গাৰ্ডে তাৰ কিবা এটা হ'লে মাকে গালি খাই চাবা আকৌ এইখিনি ক'ত এক জেগাত কৈ থওঁ ধৰি লোৱা এতিয়া কৈ দা মোৰতো ঘূৰাই গৈছে এই পাহৰি থাকো ন ঘৰ আহি পাহৰি এয়া আপোনালোকে বহুত ৱেইট কৰিলে আৰু মোক যে একো নকৰে তাৰ কাৰণে থেংক ইউ দেই আৰু এয়া হৈছে আমাৰ ঘৰৰ ৰাজকুমাৰীৰ ফেচ ৰিভিল কৰি দিলোঁ এয়া আমাৰ মৰম লগা ছোৱালীজনী তা আপোনালোকক চকচোন ইমান ধুনীয়াকৈ চাই আছে আমাৰ টিকিজনী এতিয়া বৰ্তমান আমি ঘৰ আহি পাই গ'লোঁ মুচিলে আৰু ভালকৈ এয়া নানায়েকৰ কোচত পূৰা চোৱা ড্ৰেছো মিলি গৈছে পূৰা পিংক পিংক পিন্ধি লৈছে
এফালে মামায়েকো ড্ৰেছ পুৰা পিংক আহিয়ে পুৰা গিফ্ট পাই গ'ল ভাইটি কেনেকুৱা লাগিছে ভালে লাগিছে তবে ভালে লাগিছে ইয়াতে ক'বাত আছে বাবুৱে থৈছিলে দেখালো এয়া আমাৰ বেটিক চাবলৈ ইমান মানুহ ধেৰ চেণ্ডেলে নীলা মমি চমি কৰি দিব নানা নানি চব চেম কালাৰ মিলি গৈছে কোনো কাকো কোৱা নাই আকৌ লাগিছে মজা লাগিছে কৈছে ল'ব কেতিয়াবা সেইটো কোৱা সমাইকে কি ৰেডি কৰিছে চৰবত ফিকা ফিকা চৰবত খাবি নি চবক ফিকা ফিকা নহ'ব দেখিলা মই জিকিলো মই ৰাতিপুৱা জানা নাই মোক বৰুৱাই নিউজ সুধিছে মই বিচনাতে চিঞৰিছো একদম এ শুন না যেতিয়া ছোৱালী হৈছে নাই কি কৈছিলি চেম আছিং গাই নিচিনা দেচোন এক্সট্ৰা পানী দে আৰে বাবাটো এতিয়া জুনু কানু এতিয়া ইয়াত চাইছে বেছি পুৰা নিদো খুব ভাল বেটিয়ে ইমান ধুনীয়াকৈ শুই আছে ভাবিলোঁ আপোনালোকক নেদেখুৱাই থাকিব নোৱাৰোঁ তো এইয়া ওপৰৰ পৰা এনেই ঝিলমিলকৈ দেখুৱাই দিছোঁ তো এতিয়া একেবাৰে ৰাতিপুৱা আপোনালোকক লগ পাম গধূলি অহাৰ পাছত ঘৰত ইমানেই মানুহ বাপৰে বাপ চব মানুহে চাব আহিছে আৰু চবেই আগফালে ইয়াতে জুই লগাওঁ মানে এতিয়া আজি হয় দ্বিতীয়টোৰ দিন আমি অহা আৰু কালি এনেকৈ আব্বাহঁতে জুই লগাই থৈছে চবে জুই সেকে আহিছে আৰু তো আমি কালি আহি তেনেকৈ ভিডিঅ' কৰা নহ'ল কাৰণ ইমান ব্যস্ত আৰু চবৰ ইমান গাৰ ভাগৰ তো আজি দিনটোত চবেই কামত পূৰা ব্যস্ত চবে পূৰা ব্যস্ত যক আপুনি যক একো নহয় চবে মানে কামত পূৰা ব্যস্ত কোনোবাই ঘৰ চাফা কৰিছে কোনোবাই যিমানবোৰ কাপোৰ আছিলে গোটেইবোৰ কাপোৰ ধোৱা হ'ল তো এতিয়া আজৰি হৈ মেলি গা পা ধুই আহি ভাত পানী আমাৰ চবৰে খোৱা বোৱা হৈ গ'ল তো এতিয়া মই আছোঁ আগফালে আৰু আমাৰ তো আপোনালোকে গম পায় আমাৰ বেটী এজনী হ'ল একেবাৰে ধুনীয়া আমাৰ বেটী এজনী হ'ল আৰু ইমানেই মৰম লগা কি ক'ম আৰু কষ্টৰ ফলটো মিঠা হ'ল যে সেইটো কাৰণে বেছি ভাল লাগিলে একো তেনেকৈ প্ৰব্লেম নাই এতিয়া আমাৰ ভণ্টি এতিয়া আমি গৈ আছোঁ বিশাললৈ কিবা কিবি বস্তু ল'বলৈ আছিলে বেটীৰ লাগতিয়াল বস্তু আৰু তো সেয়ে ভাবিলোঁ তালৈকে যাওঁ আৰু এয়া চাওকচোন তেতিয়া মানে এয়া আমাৰ ইয়াত আহিছে মেলা তো মেলাৰ ফ্ৰণ্টৰডোখৰ মই আপোনালোকক এতিয়া দেখুৱাই দিছোঁ যেতিয়া ভিতৰত যাম তেতিয়া বাৰু দেখামেই এতিয়া ফ্ৰণ্টৰডোখৰ চাই ভাল লাগিলে তো ভাবিলোঁ আপোনালোকক এবাৰ দেখুৱাই দিওঁ বুলি আপোনালোকৰ তাত কেনেকুৱা সজাইছে ক'বচোন দেই কমেণ্টত আৰু ভিতৰত অলপ এক ঝলক সোমাই ল'লোঁ চাওঁচোন কি হয় কি নাই এয়া এইবোৰ যিবোৰ সদায় আহি থাকে চেম বস্তুৱে আহিছে কিছুমানে আনকমন বস্তুবোৰ আহিছে এতিয়া পটাপট আমি যাওঁ তালৈ এতিয়া মানুহ চানুহ একেবাৰে কম এতিয়া যাওঁ বলক আমি আহি পাই গ'লোঁ বিশাল এতিয়া ইয়াৰ পৰা কি পাওঁ চাওঁচোন যিবোৰ লাগতিয়াল বস্তুৰ কাৰণে আহিছোঁ সেয়ে পাওঁ না নাপাওঁ সেইটোৰে ঠিকনা নাই এতিয়া গৈ আছোঁ আৰু এখোজ দুখোজ দি কি দেখুৱালোঁ আপোনালোকে গম পালে মোৰ নতুন চেনেলটো লৈছিলোঁ যে সেইটোৱে আপোনালোকক এক ঝলক দেখুৱালোঁ আৰু এতিয়া বলক ওপৰ যোৱাটো সেইফালে আছে তই পাহৰি গ'লি ওপৰ যোৱা চিৰি সেইফালে কিমান অকণি পাৰ্চকেইটা ভাল লাগিছে যে আৰে এনেই আৰু ষ্টাইলৰ কাৰণে কিমানকৈ প্ৰাইচ চাচোন 200 টকা বল টাৱেল ল'ব লাগিব টাৱেল নাই এই গৰমত ইমান হেৰি টাৱেলবোৰ কাপোৰবোৰ ল'লে ভাল হ'ব এনেকাটো নহয় এইটোৱে এই গ্ৰীণ কালাৰটো ল য়েল্ল' কালাৰ নল'বি পিংক কালাৰ এটা আছে কিন্তু আৰু লাগে দুটা ল যেতিয়া ন এনেকুৱা সৰু ল'ৰা ছোৱালীৰ বস্তু চাওঁ মানে লাগে গোটেইবোৰে লৈ ল'ম নেকি কিন্তু আগত মানে কোনো নাছিলে এতিয়া আৰু হৈ গ'ল এতিয়া ল'বলৈ পাৰিম আৰু তো
তো সেইটো মই আহি মাক ঘৰত কৈ আছোঁ আগত মানে এই বস্তুবোৰ চালে ইমানেই ল'বলৈ মন যায় কিন্তু কি কৰিম কোনো সৰু বাচ্চাও নাই তো এতিয়া এইফালে আহিলোঁ চাওঁচোন আমাৰ এইটো আকৌ নতুন শ্বপ দেই এইটো আমি বেলেগ জেগাত আহিলোঁ সেই তাত এইবোৰ নাপালোঁ মানে এতিয়া নতুন এতিয়া গোটেইবোৰ বস্তু মৰম লগা হ'লে ভাল লাগে এনেকৈ সৰু টৌ লৈছোঁ আৰু যোনটো এয়া সৰু মগ আৰু এইয়া চাওকচোন ইমান মৰম লগা ইয়াত চাবোন থোৱা কেছ হয় ইমানেই মৰম লাগিছে আৰু কালাৰটো পাৰ্পল কালাৰ আৰু এয়া ৰেড কালাৰ ঢেৰ আছে কি আছে সৰু ল'ৰা ছোৱালীৰ খেলনা যিটো এতিয়া আমাৰ বেটিয়ে আৰু খেলিব পৰা হোৱা নাই তো ভাবিছোঁ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব যিসকল নতুন চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আমি বেটিৰ বজাৰ কৰিব আহি গ'লোঁ কিবা কিবি ল'লোঁ গামলা টৌ টিকলু মিকলু চব বস্তু মোৰ টিকলু মিকলু চাবোনৰ কেছ গোটেইবোৰ